নমস্কাৰ এণ্ড গুড মৰ্ণিং, ৱেলকাম টু মাই চেনেল ৰাজাছ ব্লগ। আৰু এইখনেই হৈছে আমাৰ গুৱাহাটী হাই কোৰ্ট, আৰু হাই কোৰ্টৰ ওচৰতে আমি গৈ আছোঁ। আৰু আজি হৈছে আমাৰ ছেকেণ্ড ডে অফ ফিল্ড ৱৰ্ক। আৰু ফাইনেলি আমি আহি পালোঁ উজান বজাৰ। আৰু আজি আছে মুনীন বৰকটকী বঁটা প্ৰদান অনুষ্ঠান এটা আছে। চ' আজি তাত অংশগ্ৰহণ কৰিব আহিছোঁ। আৰু চ' আজি কাৰ্যসূচী আৰম্ভ কৰোঁ। আমি মানে অলপ আজি আগতীয়াকৈ আহিলোঁ মানে অলপ বেছিকৈ আগতীয়াকৈ আহিলোঁ, মানে কোনো অহাই নাই মানে। চ' একো নাই বাৰু, ব'লক ভিতৰলৈ যাওঁ, কি কি আছে তাত দেখা যাওক। হাই, আমি এনাজৰী অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ। আমি MSSB ষ্টুডেণ্ট হয়, ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ। আৰু MSSB আমি মানে ফিল্ড ৱৰ্ক কৰি আছোঁ এনাজৰী দেই। আৰু আজি আমাৰ ছেকেণ্ড ডে হয়। আৰু আমি আজি আহিছোঁ কেন্দ্ৰীয় বিবেকানন্দ কেন্দ্ৰীয় ইনষ্টিটিউট অফ কালচাৰ বুলি উজান বজাৰত আছে, তালৈ আহিছোঁ। ইয়াত মানে এৱাৰ্ড চেৰিমনি এটা প্ৰগ্ৰাম আছে, আৰু লগতে লেকচাৰ এটা আছে। লেকচাৰটো হ'ল দ্য পাৱাৰ অফ ৱৰ্ড বুলি। সেই লেকচাৰটো আমি এটেণ্ড কৰিব আহিছোঁ। আৰু এৱাৰ্ড চেৰিমনিত আমি এটেণ্ড কৰিম, সেইটো হ'ল মুনীন বৰকটকী এৱাৰ্ড। আৰু এইফালে হৈছে উমানন্দ মন্দিৰ। ন সুব্ৰতা, উমানন্দ মন্দিৰ এইফালে। বৰ ধুনীয়া এটা প্লেচত আছে মানে এই বিল্ডিংখন, চাওক না ইমান ধুনীয়া। আৰু আজি অনুষ্ঠানৰ ডেক'ৰেশ্যনত অলপ হেল্প কৰিলোঁ এজ এ ছ'চিয়েল ৱৰ্কাৰ আৰু এজ এ ইণ্টাৰ্ণ অফ এনাজৰী। আৰু কোনো মানুহ অহা নাই, জাষ্ট কেইজনমান আহিছে আৰু মানুহ, মানে যিসকল অৰ্গেনাইজ কৰিছে তেওঁলোকে আহিছে আৰু। চ' অলপ হেল্প কৰিলোঁ। আৰু জেগাটো ইমান ধুনীয়া এটা জেগা, ইমান ধুনীয়া এটা হল, ক'বলৈ গ'লে ভাল লাগিলে। বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী গুণী ব্যক্তিৰ দেহাৱসান ঘটিছে। আমি এই চেগতে আটাইলোকে জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। মহাপ্ৰাণ নীলমণি ফুকন আৰু ডাক্তৰ শিৱনাথ বৰমন্দিৰ মুনীন বৰকটকী স্মাৰক ন্যাসৰ সৈতে জন্মলগ্নৰে পৰা সভাপতি আৰু সদস্যৰূপে সুদীৰ্ঘ বছৰ জড়িত হৈ আছিল। আৰু বাহিৰত মুনীন বৰকটকী ছাৰৰ লিখা কেইখনমান কিতাপ আনিছে, আৰু বেলেগ ৰাইটাৰৰ লিখাও আনিছে কিতাপ। চ' ভাল লাগিলে। আৰু মানুহ আজি বহুত সাহিত্যিকক লগ পালোঁ এই অনুষ্ঠানত। আৰু তেনেকৈ আৰু দিনটো কটালোঁ, আৰু ভাল লাগিলে আৰু দিনটো। আৰু আমি প্ৰায় 6 ঘণ্টা পাৰ কৰিলোঁ এই বিল্ডিঙত, মানে এই অনুষ্ঠানত পাৰ কৰিলোঁ। আৰু লাহে লাহে সন্ধিয়া হৈ আহিছে, আৰু এয়াই হৈছে সন্ধিয়া সময়ত উমানন্দৰ ভিউ হয়। আৰু ইমান ধুনীয়া এটা জেগাত আছে এই বিল্ডিংখন। চ' বহুত ভাল লাগিলে, আৰু একদম ব্ৰহ্মপুত্ৰৰ ওচৰত আছে। আৰু ফাইনেলি খাবলৈ কিবা এটা পালোঁ। চ' চবেই অলপ খোৱা বোৱা কৰি মেলি লাহে লাহে যাব ওলাইছোঁ আৰু। ফাইনেলি আজিৰ কাৰণে সমাপ্ত। আৰু এতিয়া টাইম হৈছে 6:30 বাজি গ'ল। দেন এতিয়া কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে, বহুত। আৰু অকণমান চব ভাগৰুৱা হৈ গৈছে মানে। আমি মানে আপোনাৰ 12টা মানতে আহি পাইছোঁ ন, সেইকাৰণে অলপ মানে 6টা পাৰ হ'ল। আৰু আজি ইমান ধুনীয়া এটা অনুষ্ঠান অংশগ্ৰহণ কৰি মেলি আমি সকলোৱে ছ'চিয়েল ৱৰ্কাৰ ট্ৰেইনীয়ে দীঘলী পুখুৰী পাৰে বাছ ষ্টেণ্ডলৈ গৈ আছোঁ। আৰু ইমান ধুনীয়া এটা পৰিৱেশ
হা